নমস্কাৰ সকলোকে মই কাজল কৰা মোৰ আন এটি নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি পুৰা মেকআপ কৰি ৰেডি হৈ বহি ব্লগটোক ষ্টাৰ্ট কৰিছোঁ। ভাবিলোঁ এই লুকটোৰ এটা সৰু মেকআপ টিউটৰিয়েল আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু আমাৰ দুৰ্গা পূজা এতিয়া আহিয়ে গৈছে, পুৰা ফেষ্টিভ ছিজন আমাৰ এতিয়া আৰম্ভ হ'বই আৰু সেইবুলি ভাবিয়ে এই মেকআপ টিউটৰিয়েলটোক আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আপোনালোকেও মেকআপ টিউটৰিয়েলটোক চাই অলপ এই আই মেকআপটো কেনেকৈ কৰিছোঁ শিকি লৈ নিজকে ধুনীয়াকৈ ৰেডি কৰি আপোনালোকেও পূজা চাব যাব পাৰে। আশা কৰিছোঁ আপোনালোকে ব্লগটোক ভাল পাব। তেনেহ'লে আহক আমি ব্লগটোক ষ্টাৰ্ট কৰি দিওঁ। কনচিলাৰ লৈ ল'লোঁ। এতিয়া মই কনচিলাৰ এনেকৈ আইলিডত লগাই লওঁ। তাৰপিছত মই ব্লেণ্ডিং ব্ৰাছ লৈ এনেকৈ ব্লেণ্ড কৰি ল'ম কনচিলাৰক। ব্লেণ্ডিং হোৱাৰ পিছত মই আই শ্বেডো পেলেটটো মই এইটো এপ্লাই কৰিম আজি এইটোৰ পৰা। ব্ৰাছটো লৈ ল'লোঁ আই শ্বেডো ব্ৰাছ, আৰু গোটেই আইলিডত মই দুফালেও বহুত লাইট শ্বেড লৈ এপ্লাই কৰি আছোঁ। আৰু ব্লেণ্ডিং আপোনালোকে আই শ্বেডো ভালকৈ কৰিব, হাৰ্শ লাইন আহিব নিদিব। তাৰপিছত এনেকৈ জেল লাইনাৰ ল'লোঁ। জেল লাইনাৰ মই ধুনীয়াকৈ এনেকৈ লগাই আছোঁ। এইফালে লগোৱা হোৱাৰ পিছত মই ইফালেও লগাই ল'ম। আৰু জেল লাইনাৰ আপোনালোকে লগালে যদি স্মাচ কৰিব বিচাৰে সোনকালে কৰিব, নহ'লে মেট হৈ যায়। মই লাইনাৰটোৰ ওপৰতে এতিয়া ডাৰ্ক শ্বেড লৈ এপ্লাই কৰি আছোঁ। এতিয়া মোৰ এই কালাৰটো এপ্লাই কৰাৰ পিছত মই এতিয়া ইয়াতকৈ অলপমান ছফ্ট কালাৰ লৈ আকৌ আইলিডত মই এপ্লাই কৰি আছোঁ। এইখিনি এপ্লাই কৰা হোৱাৰ পিছত মই ইয়াতকৈ অলপমান ডাৰ্ক শ্বেড লৈ আউটাৰ কৰ্নাৰত মই কালাৰ ডিপজিট কৰি আকৌ মই ভালকৈ ব্লেণ্ড কৰিম। আপোনালোকে এনেকৈ কিন্তু আই মেকআপ কৰোঁতে ভালকৈ এনেকৈ ব্লেণ্ডিং কৰি ল'ব দেই। এতিয়া মই এয়া ডাৰ্ক শ্বেড ল'লোঁ। মই এনেকৈ ভালকৈ ব্লেণ্ডিং কৰি আছোঁ। এইফালেও কৰি ল'লোঁ, ডাৰ্ক শ্বেডটো লৈ ব্লেণ্ড কৰি আছোঁ ভালকৈ। হাৰ্শ লাইন থাকিব নালাগে, হাৰ্শ লাইন থাকিলে আই মেকআপ ভাল নালাগে। এতিয়া মই অলপমান পপ আপ কৰিবৰ কাৰণে আইলিডত অলপমান শিমাৰী আই শ্বেডো এপ্লাই কৰি আছোঁ। মাস্কাৰা এপ্লাই কৰি আছোঁ, যিহেতু মই ফলছ আইলেছেছ নলগাওঁ। তাৰপিছত মই ব্ৰ' বনত এনেকৈ অলপমান হাইলাইটাৰ লৈ এপ্লাই কৰি আছোঁ। আই মেকআপত এনেকৈ ব্ৰ' বনত আমি হাইলাইটাৰ এপ্লাই কৰিব লাগে, তেতিয়া আই মেকআপটো চাবও ভাল লাগে। এতিয়া যিহেতু মোৰ আই মেকআপ কমপ্লিট হ'ল, মই এতিয়া প্ৰাইমাৰ লগাই আছোঁ। মেকআপ ষ্টাৰ্ট কৰি দিওঁ এতিয়া ফেচৰ। মইশ্চাৰাইজ কৰিয়ে থৈছিলোঁ স্কিনটো আগতে, সেইকাৰণে মই প্ৰাইমাৰ এপ্লাই কৰি ল'লোঁ। প্ৰাইমাৰ আমি মেকআপ কৰোঁতে এপ্লাই কৰিবই লাগে, আমাৰ স্কিনটোক ভাল কৰি ৰাখে আৰু লং লাষ্টিঙো ৰাখে মেকআপটোক। তাৰপিছত মই ফাউণ্ডেশ্যন এতিয়া ল'লোঁ, চুইচ বিউটিৰ ফাউণ্ডেশ্যন হয়, কাভাৰেজ ভাল হয় ফাউণ্ডেশ্যনৰ। ফ্লেট ব্ৰাছ লৈ মই এনেকৈ ফেচত এতিয়া এপ্লাই কৰি আছোঁ, ফৰহেডত লগাই ল'ম। তাৰপিছত মই যিহেতু আমাৰ নেকটোও ওলাই থাকে ন, তো আমি নেকতো এনেকৈ এপ্লাই কৰি ল'ব লাগে ফাউণ্ডেশ্যন ভালকৈ। এতিয়া মই এনেকৈ চাওক ব্লেণ্ডিং ব্ৰাছটো লৈ ভালকৈ ব্লেণ্ড কৰি আছোঁ ফাউণ্ডেশ্যন। আমাৰ যিখিনি এৰিয়া ভিজিবল হৈ থাকে আমি সেই গোটেই এৰিয়াত একচুৱেলি ফাউণ্ডেশ্যন এপ্লাই কৰিবই লাগে, নহ'লে আমাৰ কালাৰটো স্কিন টোনটো ডিফাৰেঞ্চ হৈ থাকে। তো এনেকৈ চাওক মই ভালকৈ এপ্লাই কৰি আছোঁ। এতিয়া মই কম্পেক্ট এপ্লাই কৰি আছোঁ মেকআপটোক লং লাষ্টিং আৰু লক কৰিবৰ কাৰণে। আজি মই লুজ পাউডাৰ এপ্লাই কৰা নাই, কম্পেক্টে মই কৰি আছোঁ আজি এপ্লাই। তাৰপিছত মই কণ্ট'ৰিং ল'লোঁ, অলপমান মই এনেকৈ কণ্ট'ৰ কৰি লৈ আছোঁ। আপোনালোকেও ইচ্ছা কৰিলে কৰিব পাৰে, আৰু যাৰ ধৰক কণ্ট'ৰিং নাই তেওঁলোকে এই পাৰ্টটোক স্কিপো কৰিব পাৰে, একো নাই। কণ্ট'ৰিংটো যদি নকৰে তাৰপিছত আপোনালোকে ব্লাছাৰ এপ্লাই কৰি ল'ব পাৰে। মই চাওক কণ্ট'ৰিং হোৱাৰ পিছত ব্লাছাৰ এনেকৈ এপ্লাই কৰি আছোঁ, ক্ৰীম ব্লাছাৰ লৈছোঁ। এতিয়া ব্লেণ্ড কৰি ল'ম ভালকৈ ব্লাছাৰ। আপোনালোকে ক্ৰীম ব্লাছাৰ এপ্লাই নকৰিলেও পাউডাৰ ব্লাছাৰো এপ্লাই কৰিব পাৰে। হাইলাইটাৰ এনেকৈ চাওক
হাইলাইটিং কৰিবৰ কাৰণে লগাই ল'লোঁ এতিয়া মই আইব্ৰ'টোক ছেটিং কৰি আছোঁ যিহেতু পাউডাৰ্ছ এণ্ড ফাউণ্ডেশ্যনছবোৰ লাগি আমাৰ আইব্ৰ'বোৰ অলপমান বগা বগা পৰি থাকে সেইকাৰণে আমি আইব্ৰ' ছেটিং কৰিব লাগে চাওক মোৰ আইব্ৰ' ছেট কৰা হৈ গ'ল আৰু মই ৱাটাৰ লাইনত কাজল এপ্লাই নকৰোঁ মই হোৱাইট কাজল এপ্লাই কৰি লৈছোঁ তাৰপিছত এনেকৈ লাইট শ্বেড এটা লৈ মই ৱাটাৰ লাইনত চাওক শ্বেডিং কৰি লৈ আছোঁ এতিয়া মই লিপ লাইনাৰ লৈ লিপটোক মই ভালকৈ ডিফাইন কৰি ল'ম আপোনালোকেও কিন্তু এই পাৰ্টটোক কেতিয়াও নেৰিব আপোনালোকে লিপ লাইনাৰ সদায় এপ্লাই কৰিব তেতিয়া আমি লিপষ্টিক লগালে আমাৰ লিপছটোও দেখাত ভাল হয় এতিয়া মই এইটো ফেচেছ কেনাডাৰ লিপষ্টিক হয় খুব ধুনীয়া কালাৰ হয় ক্ৰিমি মেট হয় ভাল লাগে মই বহুত ভাল পাওঁ এই লিপ কালাৰটো চাওক মোৰ লিপষ্টিক লগোৱাও হৈ গ'ল অলমোষ্ট এতিয়া আপোনালোকে ফাইনেল লুকটো চাব কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব মই সেন্দুৰটোক এনেকৈ অলপমান স্মাচ লুক দিবৰ কাৰণেই মই এনেকুৱা টাইপত মই লগাইছোঁ সেন্দুৰটো আপোনালোকে লুকটো কেনেকুৱা পাইছে জনাব এনেকৈ আপোনালোকে নিজকো ৰেডি কৰি পূজা চাব যাব পাৰিব আজিলৈ ইমানেই গাইজ বাই বাই